নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিছে মই সাজি কাচি ৰাতিপুৱাই ৰেডি হৈছোঁ। এতিয়া আমি যাব ওলাইছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈকে। কাৰণটো হৈছে আজি আমাৰ মেৰেজ এনিভাৰ্চাৰী হয়, সেইবাবে তাত আমি যাব ওলাইছোঁ। আহক আমি এতিয়া নামঘৰৰ পৰা আহোঁগৈ। এইখনেই হৈছে ঢেকীয়াখোৱা বৰ নামঘৰৰ প্ৰথম গেটখন, যিখন হাইৱেৰ ওচৰতে হয়। এতিয়া আমি ইয়াৰ ভিতৰত সোমাই আহিলোঁ। এতিয়া গৈ আছোঁ আমি ঢেকীয়াখোৱা বৰ নামঘৰলৈকে। নামঘৰলৈ গৈ কি দেখাব পাৰোঁ নোৱাৰোঁ সেইটো ক'ব নোৱাৰিছোঁ বাৰু। হ'লেও আপোনালোকৰ লগত যিমানখিনি পাৰোঁ আমি ভিডিঅ' শ্বেয়াৰ কৰিব চেষ্টা কৰিম। তাৰ মাজতো যদি কিবা কিবি ৰৈ যায় তেনেহ'লে আপোনালোকে বেয়া নাপাব আৰু মোৰ ভিডিঅ'টো প্লিজ শেষলৈকে চাব। এই চাহপাতৰ বাগানখন পাৰ হ'লেই আমি ঢেকীয়াখোৱা বৰ নামঘৰ পামগৈ। আপোনালোকে আৰু বেছি টাইম অপেক্ষা কৰিব নালাগে। এইখন দলংখন পাৰ হোৱাৰ পিছতে আপোনালোকে দেখিব পাৰিব। সেয়া দেখিছেনে? সেইখনেই হৈছে ঢেকীয়াখোৱা বৰ নামঘৰৰ গেটখন। আমি ইয়াত ঢেকীয়াখোৱা নামঘৰৰ গেটৰ ভিতৰত সোমাম আৰু এতিয়া আমি আহি পালোঁ ঢেকীয়াখোৱা বৰ নামঘৰ। এয়া আছেনে? এয়া হাতী আছে, বৰ ধুনীয়া। পৰিৱেশটো বহুত ধুনীয়া হয়, মানে মন্দিৰৰ চৌহদটো। আহি মনটো বহুত মানে কি ক'ম, চাফা ক্লিন এনেকুৱা কিবা ফিল হয়। সেইদিনৰ পৰা আশা আছিলে আহিম বুলি, এতিয়া আহিলোঁ। ব'লক আমি এতিয়া ভিতৰৰ পৰা আহোঁগৈ, সেৱাকাৰী আহোঁ। দাদাই থালিখন লৈছে, চাকি আৰু কিবা কিবি ফল মূল এনেকুৱাকৈ লৈছে। এতিয়া আমি ভিতৰত যাওঁ, ব'লক আহক ভিতৰলৈ যাওঁ।
আমি আহি পালোঁ, এতিয়া চাকি জ্বলাব ওলাইছোঁ। এতিয়া চাকি জ্বলাওঁ। বৈষ্ণৱৰ দেখে ৰাতি নকহে হৃদয় আন অপৰাধ কৰি যদ্যপি কমন্ত বৈষ্ণৱৰ দুখ কিঞ্চি দেখো নসহন্ত সাধু কৰয় পিৰাজি কব পামৰ অল্পতে তাহা কবিনা সন্ত দামোদৰ এহে ভগৱন্ত ভূয়া অৱতাৰ তোৰ দুই তনয়ক কৰি যেন ইন্দ্ৰ বৰ্জ ভাৱে পৰ্বত ভেদয় সেই মতে দুই কুবধি অন্তঃ কৃষ্ণময়
প্ৰসাদ খাই এনিভাৰ্চাৰী বুলি পেলাই আমি এতিয়া ঢেকীয়াখোৱা বৰ নামঘৰৰ প্ৰসাদ খাম আৰু কি আৰু হেৰি নাই খানা নাই কেক নাই কেকটো ভাল বস্তু নহয় দে নামঘৰৰ প্ৰসাদে ভাল হেপী এনিভাৰ্চাৰী এনিভাৰ্চাৰী প্ৰসাদ আসি না ঠিক আছে মতো আহি আছে কি কর পলিথিন রেডি কর নাই হেৰি দিব ফল মূল দিব আৰু প্ৰসাদৰ পিছত দিব ঢেকীয়াখোৱা বৰ নামঘৰৰ প্ৰসাদ খাব দিয়া নাই নেকি চব ভবা পিছত এতিয়া খাব নোৱাৰি না চবকে ভৰাই লৈ উঠি এতিয়া খাওঁ কৃষ্ণ আমাক কাৰণ লৈ যাব দিছে মানে ইয়াতে থকা গিলেও আপোনাৰ মনত বেছি এই গছ কেইজোপাই হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত ৰোৱা বট বৃক্ষ এতিয়াও ধুনীয়া হৈ আছে ইয়াতে আহিলে দেখিব এই গছ কেইজোপা ইমান ডাঙৰ গছ দেখিছেনে এই কেইজোপা মই দেখুৱাই দিছোঁ ভালদৰে মন কৰকচোন এই দুজোপা গছ বট গছ আৰু বলক আৰু কিবা কিবি আছে আমি চাই লওঁ আহক চাওঁ এতিয়া আমি গৈ আছোঁ ভোগ খাবলৈ প্ৰসাদ ল'লোঁ বাৰু প্ৰসাদকেইটা গাড়ীতে থৈ আহিলোঁ এতিয়া অকণমান ভোগ খাই লওঁ ৰাতিপুৱাৰ পৰা একো খোৱা নাই যিহেতু সেইটো কাৰণে ভাবিছোঁ অকণমান খাই লৈ কিনে গুচি যাম ইয়াৰ পিছত আমাৰ মানে এইম আছে আৰু হেৰিলৈকে যোৱা দেৰগাঁও নেঘেৰিটিং মন্দিৰলৈকে
তালৈকে যাম বাৰু অকণমান দেৰিয়ে হ'ব চাগে হ'লেও যাম এতিয়া কিবা কিবি খাই লওঁ অকণমান মানে ফুগকে খাই লওঁ কি বনাইছে কি দিছে ইয়াতে আহক তেন্তে আমি ভাত খাবলৈ আৰু আমি মন্দিৰতে খোৱা লোৱা কৰিলোঁ মানে ভাবিছিলোঁ কিবা পায়স চায়স কিবা তেনেকুৱা হ'ব নেকি কিন্তু গৈ দেখিলোঁ যে ভাতৰে যোগাৰ কৰা আছে ভাতকে খাই দিলোঁ আৰু খাই এতিয়া ওলাই গৈ আছোঁ বাহিৰলৈকে এতিয়া যামেই আৰু বাহিৰৰখিনি দেখুৱাই দিওঁ ভিতৰখিনি দেখুৱালোৱে বাৰু বাহিৰৰখিনিও চাই লওঁ এতিয়া বাহিৰত এতিয়া ধুনীয়াকৈ হাতী দিয়া হৈ আছে ইয়াতে আমি এতিয়া ফটো উঠিম ইয়াত আহি কেনেকুৱা লাগিলে তোমাৰ মনটো ভাল লাগিল ইয়াত আহি আজি আমাৰ বিবাহ বাৰ্ষিক হিচাপত আমি ইয়াতে আহিছিলোঁ শৰাইভাগ দিলোঁ সঁচাকৈ বহুত ভাল লাগিল প্ৰথম বিবাহ বাৰ্ষিক হিচাপত ইয়াতে আহি সেৱা লৈ ভাল লাগিছে বহুত ভাল লাগিছে মানে কেক চেক কটাতকৈ মানে এইটো কৰি বেছি ভাল লাগিল হয়নে মাছ মাংস খোৱাতকৈ মন্দিৰ আহিলোঁ প্ৰথম বিবাহ বাৰ্ষিক হয় সেইবাবে মন্দিৰত আহিলোঁ ভালে লাগিলে আহি এতিয়া আমি আকৌ নেক্সট যাম নেঘেৰিটিঙলৈকে তাত গৈ আকৌ ভিডিঅ' বনাম বাৰু এতিয়া পিছে আহিছোঁ এয়া চাই লওক 27 নৱেম্বৰ দিনাখনে আমাৰ প্ৰথম বিবাহ বাৰ্ষিক উপলক্ষে আমি ঢেকীয়াখোৱা বৰ নামঘৰলৈকে গৈছিলোঁ তাৰে কিছুমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আপোনালোকে যদি চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ